কলেজৰ কি অৱস্থা। এটা ল'ৰা ছোৱালীটো কলেজত নাহে। আজিকালি ল'ৰা ছোৱালী যে কি কৰে, আজিকালি পঢ়া শুনাৰ কোনো গুৰুত্বই নাই দেখা। বাপৰে মোৰ মাথা নষ্ট হৈ গৈছে। কি কৰা যায়, কি কৰিলেনো কলেজত ল'ৰা ছোৱালী আহিব। উপায়টো এটা কিবা কৰিবই লাগিব। আজি যিকেইটা সিহঁতৰ লগত কথা পাতিব লাগিব। কি কাৰণ সিহঁতে কলেজত নাহে শুনবা লাগিব। গুড মৰ্ণিং মিংকি। কি খবৰ ছাৰ আপোনাৰ? ঈশ্বৰৰ দোৱাত মই ভালেই আছোঁ। তোমাৰ কি খবৰ? মোৰো ভগৱানে ভালেই ৰাখছি। তোমাৰ কি হৈছেনো? তুমি কলেজত কিয় নাহা? কি কওঁ দুখৰ কথা ছাৰ। আজি ইমান বছৰ ধৰি কলেজত আহিছোঁ, এটা ল'ৰাকে পটাব পাৰিলোঁ নাই, এটা ল'ৰাকো মোক প্ৰপ'জ কৰা নাই ছাৰ। সেইকাৰণে কলেজত আহিবৰ মনেই নাযায়। কি কথা কয় তুমি কলেজত এচব কৰিবৰ কাৰণে আহা নেকি? পঢ়া পাতিও নাই, সেইকাৰণে তেনে এটা কথা কওঁতে তোমাৰ লাজো নালাগে নেকি? কি বোকা ছাৰ কলেজত আৰু কওঁতে বোলে লাজৰ কথা আহে, এইটো বোলে আৰু আছে। আহিছোঁ কলেজত দুটা তিনিটাৰ লগত লাইন চাইন মাৰিম, পাৰ্কে ঘূৰিম। ছাৰ এইবিলাক ভাল বুজি নাপায় নেকি? সেইবিলাক দান্দা বাদ দিয়ে মিংকি। তই এতিয়া কলেজত সেইগিলা কৰিব আহিছা নেকি? এইবিলাক চব বাদ দি কৰি পঢ়া পাতি ভালকৈ মনোযোগ দিচোন, পঢ়চোন ভালকৈ, পঢ়ি ভৱিষ্যত নিজৰ ভৱিষ্যতটো গঢ়চোন তই। ছাৰে কি কথা কয়, বুজি নাপায় নেকি? আমাৰ মনৰ ভিতৰত যিবিলাক ভাৱ আহে সেইবিলাক খোলা খুলি ছাৰে বুজি নাপায় দে। ঠিক আছে ছাৰ, তেনেহ'লে আপুনি থাকক দে, আমি যাওঁ দে। আজিকালি কি ল'ৰা ছোৱালী নিজৰ কথা ডাইৰেক্ট ছাৰৰ আগতে কয়, একদম লাজ চৰম একো নাই। কি হৈছে কি দিন আহিল। বাপৰে শেষতৰ কথা শুনিলে মোৰ মূৰৰ চুলি উঠি যায় দে। সেইটো মোৰ কথা ক'ব ইচ্ছা নাযায়, লাজো লাগে মোৰ। হ'ব দে সেইগিলা কথা আমাৰ ভাবিব নালাগে। তাৰ ভৱিষ্যত সি নিজে যি কৰে ভাবব দে, মোৰ ক'তনো পায় আৰু। হ'ব দে মই ইয়াতে আৰু কি কৰিম, ময়ো যাওঁ দে, ইয়াতে নাথাকোঁ দে। আজি যদি যাওঁতে ল'ৰা ছোৱালী নাই, কোনো ক্লাছ কৰিব নাগে, তেনেহ'লে আৰু মই ইয়াতে কি কৰিম, ময়ো যাওঁ দে আৰু। এতিয়াহে ভাল লাগি আছে। কলেজত গৈছিলোঁ ন, ক'ত বা গৈছিলোঁ, বাপৰে গৰম, এতিয়া কি ঠাণ্ডা বতৰ লাগি আছে। চাওকচোন প্ৰকৃতি কি দেখি কি ভাল লাগে, মনটো একদম ভিতৰৰ পৰা ঠাণ্ডা হৈ আহে একদম। এতিয়া লাহে লাহে ঘৰৰ দিগে যাওঁ দে আৰু। ছাৰ শুনাচোন, শুনকচোন। ৰবিন নেকি? পিছফালৰ পৰা কিয় মাতছাই? কি কওঁ ছাৰ, আপোনাক দেখা পালোঁ কাৰণে আপোনাক মাতিলোঁ। ছাৰক আপোনাৰ খবৰটো লওঁ। কোৱা কি ক'বা কোৱাচোন। ছাৰ আপোনাৰ ঘৰৰ সকলোৱে ভালেই আছে ন? ওপৰৰ ভগৱানৰ দোৱাত আল্লাহ আমাৰ ঘৰত সকলো ভালেই ৰাখছি। বহুত দিন হ'ল আপোনাক এটা কথা ক'ম বুলি ভাবিছোঁ, কিন্তু সাহ হোৱা নাই মোৰ কোৱাৰ কাৰণে। কি কথা সোনকালে কওঁ, মই ঘৰত যাম দে। ৰ'বচোন ছাৰ, কৈ আছোঁ, সাহস পোৱা নাই। তই কথাটো কবি না মই যাম। তই থাক দে, মই যাওঁ দে। ছাৰ ৰ'বচোন, মই কথাটো ক'লে আপুনি খং নকৰিব কিন্তু। মই আপোনাক পাৰ্টনাৰ হিচাপে আপোনাক কৈ আছোঁ কিন্তু। তই আগতে কথাটো কচোন, মই আগত শুনি লওঁ। তই কিবা কবি, মই আগতে কেনেকৈ কথা পাতিম শুনি লওঁ, কচোন সোনকালে ক। ছাৰ মোৰ আপোনাৰ ছোৱালীটো তামাম পচন্দ হয়, আপুনি মোক তাতে বিয়া দিব ন? তই কি কথা ক'লি? মোক ছোৱালী তোৰ পচন্দ হয়, তোৰ তাত মই মোৰ ছোৱালী দিম নেকি? কিয় ছাৰ, মোৰ তাতে কিয় নিদিয়ে? মই দেখোন ধুনীয়া নহয় নেকি? মই টকা ইনকাম কৰিব নোৱাৰিম নেকি ছাৰ? তই টকা ইনকাম কৰিব পাৰিলে কি হ'ল? তই তাতে মই ছোৱালী নিদিওঁ। ছাৰ আপুনি যে মোক মানা কৰি আছে, মই কিন্তু আপোনাৰ ছোৱালীৰ লগত লাইন মাৰোঁতে চাওক, ফোন মাৰছি, কথা পাতিয়ে আছোঁ। কি কৈছ? মোৰ ছোৱালী তোক কল কৰে? মই আজি ঘৰত যাই আছোঁ, যাই কিনে কৰিম দে। ঠিক আছে ছাৰ, আপোনাক খং কৰিব নালাগে, লাহে ধীৰে যাওক দে। আপুনি যাই কিনে আপোনাক ছোৱালীক পোষ্ট কৰিব দে।